নমস্কাৰ সমূহ অসমবাসী। বৰ্তমান অসমৰ পৰিস্থিতি অতি ভয়াৱহ। চাৰিওফালে বানপানী, লগতে অসমীয়াৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ বিভিন্ন কাণ্ড সংঘটিত হৈ গৈছে। এনে এক পৰিস্থিতিত জাতীয় স্বাৰ্থত, সঁচা অৰ্থত জাতিৰ ভৱিষ্যতৰ বাবে মাত মাতি যিসকলে আন্দোলন কৰিছিল সেইসকলক কাৰাৰুদ্ধ কৰি ৰাখিছে শাসনাধিষ্ঠ এই চৰকাৰখনে। বিগত দিনতো এনে কাৰ্য সংঘটিত হৈ আহিছে। 1826 চনৰ পৰা অসমীয়াই আন্দোলনৰ নামত কেৱল ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। আজি তাৰিখলৈকে বহু কাৰাবন্দী হ'ল, বহুতক হত্যা কৰা হ'ল, বহু শ্বহীদ হ'ল। সংগ্ৰাম এতিয়াও চলি আছে আৰু চলি থাকিব। ইয়াৰ মাজতে আজি কিছুদিনৰ আগত যি হত্যালীলা হ'ল, গুৱাহাটীকে আদি কৰি হাজো আৰু বিভিন্ন ঠাইত যি হত্যাকাণ্ডবিলাক হ'ল, অতিকে দুৰ্ভাগ্যজনক। বৰ্তমান বিজেপি চৰকাৰখন অহাৰ পাছৰ পৰাই অসমীয়াৰ ওপৰত বিভিন্ন ধৰণে আক্ৰমণ হৈ আহিছে। ইয়াত শাসনত থকা কিছু বিধায়কে হিন্দুত্ববাদৰ কথা কয় আৰু কিছুৱে ইছলামৰ কথা কয়। গতিকে ধৰ্মীয় যিটো মেৰুকৰণা আনিছে, এই ধৰ্মীয় মেৰুকৰণে অসমৰ আৰু অসমীয়াৰ সমস্যা কেতিয়াও সমাধান নকৰে, বৰঞ্চ বঢ়াবহে। গতিকে ধৰ্মৰ কথা বাদ দি আমি সকলো ঐক্যবদ্ধ অসমীয়া, এক অসমীয়া, এই কথাবিলাক আমি চিন্তা চৰ্চা কৰিব লাগে। ইতিমধ্যে কৰোনা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বত যি আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈ আছে, বহুতে মৃত্যুবৰণ কৰিছে, বহুতে এতিয়াও কোৱাৰেণ্টাইন চেণ্টাৰত আছে বা হৈ আছে, তেনেকুৱা ঘটনা ঘটি আছে। এয়া সময়ে ক'ব কিদৰে সমাধান হ'বগৈ। সতৰ্ক আৰু সজাগতা একমাত্ৰ আমাৰ দায়িত্ব আৰু কৰ্তব্য। তথাপি এখিনি মানুহে ৰাজনৈতিক গাদীৰ স্বাৰ্থত কিছুমান কৰ্মকাণ্ড কৰি থকা আমি দেখিবলৈ পাইছোঁ। বৰ্তমান যিটো বান পৰিস্থিতি, প্ৰত্যেক বছৰে আজি ইমান বছৰৰ পৰা দেখি আছে, যিসকলে এতিয়াও মন্ত্ৰী বিধায়কৰ প্ৰভাৱশালী মন্ত্ৰী আছে, তেওঁলোকে দেখি আছে অনাগত দিনত বা বিগত দিনত বান পৰিস্থিতি যিবিলাক সমস্যা হৈছিল, তাৰ আগতীয়াকৈ কিয় কাৰ্য ব্যৱস্থা নলয়? যেতিয়া বানপানী হয় তেতিয়াহে তেওঁলোকৰ খবৰ পায়। ইফালে তিনিচুকীয়াৰ বাগজানত যিবিলাক কাণ্ড হ'ল, তাৰ কোনো ব্যৱস্থা লোৱা দেখা নগ'ল। উচিত যি ধৰণে ল'ব লাগিছিলে, ক'ৰবাত মথাউৰি ছিগিছে, সেইসকলে উচিত ক্ষতিপূৰণ পোৱা নাই। তেওঁলোকে যেতিয়াই নিৰ্বাচনৰ সময় হয়, নিৰ্বাচনৰ সময়ত ভোট বিচাৰিবলৈ যাওঁতে তেওঁলোকে হেলিকপ্টাৰ লৈ যাব পাৰে, কিন্তু বান পৰিস্থিতি চাবৰ কাৰণে তেওঁলোকে কিয় আহিব নোৱাৰে? বিভিন্ন ধৰণৰ প্ৰশ্ন ৰাইজৰ মাজত আহি পৰিছে। এফালে আন্দোলন কৰা বহুত দল সংগঠন আছিলে, বহুত দল সংগঠনে আন্দোলনৰ দায়িত্ব লৈছিলে। তেওঁলোকে নিজেই স্বইচ্ছাৰে সমগ্ৰ অসমৰ জনতা কাৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাইছিলে, কিন্তু কেৱল বাছি বাছি এখিনি মানুহক কাৰাৰুদ্ধ কৰি ৰাখিছে। এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা জাতিৰ বাবে। সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভায়ো বিভিন্ন আন্দোলনৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল, তেওঁকো বহুবাৰ গ্ৰেপ্তাৰ কৰিছিল। আজিও ঠিক তেনেই কাণ্ডই চলি আছে। বহু হত্যাকাণ্ড হৈছে, কিন্তু বিচাৰ হোৱা নাই। বিচাৰ হৈছে যদিও দোষীয়ে কঠোৰ শাস্তি পোৱা দেখা নাই। গতিকে পৰৱৰ্তী সময়ত মই কথা পাতি আছোঁ।